চুজিৰে বনাও হওক ফুলা ফুলা মালপোৱা একদম দিয়া মাত্ৰকে ফুলি আহিছে দেখিছে নহয় আৰু বহুত সফ্ট হয় খাবলৈ বিৰাট টেষ্টি হয় আৰু পিঠাগুৰি কোনো দৰকাৰ নাই দেই কেনেকৈ বনাইছোঁ চাওঁ হওক ইয়াৰ বাবে মই চাহ খোৱা কাপৰে 1 কাপ লৈছোঁ চুজি পৰিমাণটো নিজৰ কথা আপুনি যিমান লয় সিমান মানে পৰিমাণটো দিব মই সেই সেম কাপৰে 1 কাপ পানী দিছোঁ আৰু এইটো মিক্সাৰত মই ভালদৰে পেষ্ট কৰি লৈছোঁ মানে চাব বস্তুটো যাতে চুজি ভাৱটো নাথাকে একদম ধুনীয়া এটা মিহি পেষ্ট হৈ যায় সেইবাবে মই এনেকৈ ধুনীয়াকৈ পেষ্টটো দেখি গম পাইছে নহয় কিমান মিহি হৈছে মই আঙুলিত দেখাই দিছোঁ চক এনেকুৱা হ'ব লাগিব মানে গোটা ভাৱটো একেবাৰে থাকিব নালাগিব দেই তাৰপিছত মই সেই সেম কাপটোৰে আধা কাপ দিছোঁ চেনি আপুনি যদি মিঠা বেছি ভাল পায় নহয় 1 কাপ দিব পাৰে আৰু পিঠাটো আৰু বেছি টেষ্টি কৰিবৰ কাৰণে মই দি দিছোঁ ইয়াতে পাউডাৰ গাখীৰ যে সেইটো 1/4 কাপ দিছোঁ দেই একদম 1 কাপ দিয়া নাই বাৰু তাৰপিছতে এয়া ময়দা আধা কাপ মই দিছোঁ ময়দা যদি বেছি বনায় তাৰ পৰিমাণটো বঢ়াই নিজে মিলাই ল'ব আৰু এতিয়া ধুনীয়াকৈ ফিটিব লাগিব এই পিঠাৰ মেইন সিক্ৰেটটো হৈছে যিমান বেছি ফেটে নহয় সিমান বেছি ধুনীয়া হয় এইটো নহয় যে মই ধুনীয়াকৈ গোটেইকেইটা বস্তু মিক্স কৰিলোঁ হেতাখনে অলপমান লৰাই দিলোঁ আৰু হৈ গ'ল সেইটো একেবাৰে নকৰিব দেই একদম কমেও 15-20 মিনিটমান ফেটি থাকিব লাগিব এতিয়া আধা ফেটা পিছতে মই দি দিমছোঁ ইয়াত আধা চামুচতকৈ কম বেকিং সোডা নহয় বেকিং পাউডাৰ এতিয়া ভালকৈ মই ফেটি আছোঁ আকৌ কমেও আকৌ 15 মিনিট মই ফেটিয়ে আছোঁ হাত বিষাই গৈছেগৈ দেই আৰু যদি আপুনি মোৰ ইউটিউবত চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবচোন আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু চাওক এয়া মোৰ বেটাৰটো কিমান ধুনীয়া হৈ গৈছে এটা দীঘল লাইন হৈ গৈছে দেখিছে নহয় কোনো চিগা হোৱা নাই আৰু কোনো গুটি নিচিনা নাই এতিয়া জাষ্ট 5 মিনিটছ মই এনেকৈ ঢাকি থৈ দিলোঁ ইফালে কেৰাহীখন পাতি তাতে তেল দিছোঁ ৰিফাইন আৰু মিঠাতেল দুয়োটা মিক্স কৰি দিছোঁ তেলো একদম কম পৰিমাণ দিছোঁ একদম বহুত তেল দিছোঁ বোলে ফুলাই তেলতে ডুবাই বনাইছোঁ তেনেকুৱা নহয় একদম কম তেলতে খুব ধুনীয়াকৈ বনাব পাৰি এই পিঠাবিধ এতিয়া এটাকৈ মই এইদৰে দি দিছোঁ আৰু দিয়াৰ লগে লগে দেখিছে ন ইমান ধুনীয়াকৈ ফুলি আহিছে আৰু কোনো ধৰণৰ চিন্তা নাথাকে পিঠাটো কেতিয়াও বেয়া নহয় আৰু গুড়টো মই দিয়াই নাই কিন্তু কালাৰটো চাবচোন এই দেখিছেনে গুড় দিয়া নিচিনা হৈ গৈছে খুব ধুনীয়া হয় খাবলৈও দেই আৰু একেবাৰে ইজি হয় মই পিঠাগুড়িৰে যিটো মালপোৱা বনাওঁ ন ভালকৈ মোৰ নুঠে বেকা বেকি কিবা কিবি হৈ যায় কিন্তু এইটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু সঁচাকৈ বৰ ধুনীয়া হৈছিলে দেই খাবলৈ আৰু আলহী আহিলে বিহু সময়ত গৰমে এইদৰে লগালগ বনাই দিব পৰা যায় এইটো একে সেম প্ৰচেছতে মই এটাকৈ বনাই গ'লোঁ আৰু ভাবিছোঁ এবাৰ বিহুতে ইয়াৰ দুটামান বনাই থ'ম আৰু দেই আহিব আপোনালোকো আৰু কেনেকুৱা লাগিছে জনাব এইদৰে একদম ইজি হয় দি দিয়া মাত্ৰকে ধুনীয়াকৈ ফুলি আহে আৰু কোনো বেকা বেকি হোৱা একো চান্সে নাথাকে আৰু এয়া চাওক মই কেইটামান বনাই থৈছিলোঁ খাম বুলি আৰু চাওক কিমান কোমল হয় একদম মানে বস্তুটো দেখিছে নহয় মই আঙুলিটো হেঁচি দিছোঁ সোমাই গৈছে একদম ছফ্ট মানে স্পঞ্জি টাইপ হৈছে খুব ধুনীয়া হৈছে খাবলৈও ধুনীয়া এটা মিঠা জোখত হৈছে বৰ ধুনীয়া একদম কম তেলতে গুড় যে দিয়া নাই ধৰিবই নোৱাৰি আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল লাগিলে এটা কমেণ্ট কৰিব মোক